দৰ্শকসকল নমস্কাৰ। আজি আমি নেমু টেঙাৰ কৃষি প্ৰণালীৰ বিষয়ে জানো আহক। আমাক কৈছে নগাঁৱৰ চিলঙনিৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ ভূমি বিজ্ঞানী ডক্টৰ অৰুণিমা গগৈয়ে। নমস্কাৰ, সমূহ কৃষক বন্ধুলৈ মোৰ সম্ভাষণ থাকিল। মই ডক্টৰ অৰুণিমা গগৈ। মই কৃষি আঞ্চলিক গৱেষণা কেন্দ্ৰত ভূমি বিজ্ঞানী হিচাপে কৰ্মৰত হৈ আছোঁ। আজি আপুনি মোক যিটো কথা সুধিছে যে নেমু টেঙাৰ কথা, বৰ প্ৰয়োজনীয় কথা এটা সুধিছে। যিহেতু বৰ্তমান নেমু টেঙা বজাৰত নেমু টেঙাৰ চাহিদা বেছি, খুব বেছি মূল্যটো অধিক হৈ পৰিছে। গতিকে নেমু টেঙা খেতি কৰাটো আমি বৈজ্ঞানিক ভিত্তিত যদি আমি নেমু টেঙা খেতি কৰাটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। এতিয়া প্ৰথম কথাটো হ'ল যে আমি নেমু টেঙা খেতিটো কি ধৰণে কৰিম, কেনেকৈ ধৰণে কৰিম। প্ৰথমতে খেতিটো কৰিবলৈ হ'লে আমি নেমু টেঙা যিটো থলুৱা অসমীয়া নেমু বুলি কোৱা হয় বা চিডলেছ নেমু মানে গুটিবিহীন নেমু বা কাজি নেমু বুলি কোৱা হয়, সেই তেনেকুৱা অসমীয়াত থলুৱা নেমু আমি ল'ব লাগিব, চিলেকশ্যন কৰিব লাগিব। আৰু তাৰপিছতে চাব লাগিব যে মাটিডোখৰ নেমু টেঙাৰ কাৰণে উপযোগী হয় নে নহয়। মাটিডোখৰ সাৰুৱা, বালিচহীয়া, ওখ মাটি হোৱাটো প্ৰয়োজনীয়। লগতে জলসিঞ্চনৰ সুব্যৱস্থা থকাটো উচিত। তাৰপিছতে আহিলে আমি নেমু টেঙাটো লগাবলৈ পুলিখিনি কেনেকৈ প্ৰস্তুত কৰিম। এতিয়া পুলিখিনি প্ৰস্তুত কৰিবলৈ হ'লে পুলি আমি তিনি ধৰণে প্ৰস্তুত কৰিব পাৰোঁ। এটা হৈছে আপোনাৰ ষ্টেম কাটিং, মানে ডাল কলম বুলি কোৱা হয়। 2 নম্বৰটো হৈছে আপোনাৰ লিফ পাত কাটিং, পত্ৰ মুকুল কলম বুলি কোৱা হয়। আৰু এটা হৈছে এয়াৰ লেয়াৰিং, মানে যাক ডাল কলম বুলি কোৱা হয়। এতিয়া ষ্টেম কাটিং মানে ডাল কলমটো কৰিবলৈ হ'লে মানে 18 পৰা 20 চেণ্টিমিটাৰমান ডাল লৈ মানে আপোনাৰ কাটি তাৰ ছাইডৰ পাত সকলোবিলাক কাটি ধুনীয়াকৈ লৈ আমি যিখন পুলিবাৰী প্ৰস্তুত কৰি থ'ম, পুলিবাৰীখন প্ৰস্তুত কৰিবলৈ হ'লে মানে হাল বাই কোৰ মাৰি ধুনীয়াকৈ মাটিডোখৰ প্ৰস্তুত কৰি ল'ব লাগিব পুলিবাৰীৰ কাৰণে। আৰু মাটিডোখৰত আমি সাৰ মানে আপোনাৰ 3 ভাগ মানে পচন সাৰ বা গোবৰ, 2 ভাগ মাটি আৰু 1 ভাগ বালি মিহলি কৰি সেই পুলিবাৰীখন প্ৰস্তুত কৰিব লাগিব। আৰু যিটো আমি ডাল কাটি ৰাখিছিলোঁ, সেই ডালটো আমি তাৰ যিটো মানে দূৰত্ব স্পেচিং বুলি যিটো কোৱা হয়, তাৰ 20 চেণ্টিমিটাৰ ইণ্টাৰভেলত আৰু এইফালে শাৰীৰ পৰা ইটো ডালৰ পৰা সিটো ডাল প্ৰথমতে 20 চেণ্টিমিটাৰ আৰু 15 চেণ্টিমিটাৰ ইণ্টাৰভেলত আমি ৰুব লাগে, পুলিটো পচাব লাগে। তাৰপিছতে আহিলে সেই ঠিক তেনেকৈ আমি যিটো পত্ৰ মুকুল বুলি কওঁ, মানে লিফ পাত কাটিং, সেইটো এটা কেনেকৈ কৰিব লাগিব। সেইটো এটা পাত আৰু সৰু দুটা মানে কলিযুক্ত হৈ ষ্টেমডাল যিডাল ডাল সেইডাল 2-3 চেণ্টিমিটাৰ মানৰ হ'ব। সেইটো ঠিক তেনেকৈ আমি পুলিবাৰী প্ৰস্তুত কৰি পচাব লাগিব। আৰু ঠিক তেনেকৈ যিটো আমি ডাল কলম বুলি কৈছোঁ, মানে এয়াৰ লেয়াৰিং বুলি যিটো কৈছোঁ, সেই এয়াৰ লেয়াৰিংটোত আপোনাৰ মানে গছজোপাৰ পৰা মাটিৰ গছজোপা চিলেকশ্যন কৰি তাতে আমি ডালটো লৈ মানে চাৰিওফালে কটাৰী এখনে লৈ সেইডোখৰ কাটি দিব লাগিব। ডালৰ যিখিনি গা গছখিনি বাহিৰৰ অংশ ছালটো এৰুৱাই দিব লাগিব। এৰুৱাই ধুনীয়াকৈ পাত চাতবিলাক আঁতৰাই তাৰ ওপৰত ধুনীয়াকৈ বোকা আৰু গোবৰেৰে লেপন দি মুঠি মাৰি লেপন দিব লাগিব। লেপন দিয়াৰ পিছত পলিথিনেৰে মেৰিয়াই দিব লাগিব। আৰু চাৰিওফালে মানে পলিথিনৰ ইটো মূৰলৈ এটা গাঁঠি দিব লাগিব আৰু তলৰ মূৰটোলৈ এটা গাঁঠি দিব লাগিব। আৰু তেনেকৈ 3 মাহমান থৈ দিলে তাত শিপা ওলাব। আৰু সেই শিপাখিনি সৈতে সেই যিটো ডাল ধৰাটো লৈ কাটি লৈ আমি যদি পুলি এই বাৰীত লগাওঁ, তেতিয়া পিছত সেইটো সুন্দৰ এটা পুলি হৈ উঠিব। তাৰপিছত এতিয়া সেইটো হ'ল প্ৰথম নাৰ্চাৰী, ফাৰ্ষ্ট মানে প্ৰাইমেৰী নাৰ্চাৰী বুলি কোৱা হয়। এতিয়া আহিলে ছেকেণ্ড নাৰ্চাৰী, মানে মেইন পুলিটো আমি কেনেকৈ সেই পুলিখিনি যে আমি ডাল কলমেদি পুলি প্ৰস্তুত কৰিলোঁ, সেইখিনি আনি আমি কেনেকৈ পুলিটো মেইন নাৰ্চাৰী বা মেইন বেডত কেনেকৈ আনি লগামহি। সেইটো কাৰণে আমি 3 মিটাৰ
3 মিটাৰ দূৰত্বত এটাৰ পৰা এটা গাঁতৰ ব্যৱধানটো হ'ব লাগিব 3 মিটাৰ আৰু গাঁত খান্দিব লাগিব যে 50 চেণ্টিমিটাৰ দীঘল 50 চেণ্টিমিটাৰ বহল গাঁতটো খান্দি 3 মিটাৰ দৈৰ্ঘ্যত আমি সেই গাঁতটো প্ৰস্তুত কৰি তাত যিখিনি পুলি আমি মানে আগতে প্ৰাইমেৰী নাৰ্চাৰীত বনাই ৰেডি কৰি ৰাখিছিলোঁ সেই পুলিখিনি আনি ইয়াত আনি পুতি ধুনীয়াকৈ হেঁচি পুতিবই লাগিব কিন্তু এটা কথা আমি সেই যে গাঁতটো বনাই থৈছোঁ গাঁতটো খান্দি থৈছোঁ সেই গাঁতটো খান্দোতে কিন্তু ঠিক মানে তাৰ গাঁতটো খান্দি লৈ মানে লগালগ পুলিটো ৰোৱাৰ এমাহমানৰ আগৰ পৰাই মানে আমি সেইটো প্ৰস্তুত কৰিব লাগিব ধুনীয়াকৈ শুকান গোবৰ মাটি বালি ইত্যাদি সেই গাঁতটো ধুনীয়াকৈ প্ৰস্তুত কৰিব লাগিব আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে নেমু টেঙা পুলি ৰোৱাৰ সময়টো হৈছে যে এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰলৈকে গতিকে সেইটো সময়তে আমি পুলিটো ৰোৱাটো উচিত তাৰপিছত এতিয়া আহিলে আপোনাৰ আমাৰ সাৰৰ কথাটো আহিলে যে আমি নেমু টেঙাত প্ৰথমতে বছৰ অনুপাতে সাৰটো দিওঁ সাৰটোত আমি যিটো সাৰ দিম তাৰ আধাখিনি প্ৰথমতে ফেব্ৰুৱাৰী মাৰ্চত দিওঁ আৰু পিছৰ আধা ড'জটো আমি ছেপ্টেম্বৰ অক্টোবৰত দিওঁ আৰু সাৰটোৰ ড'জটো হৈছে যে প্ৰথম বছৰত আমি 5 কেজি পচন সাৰ দিম আৰু ঠিক তেনেকৈ 325 গ্ৰাম আমি ইউৰিয়া দিলোঁ আৰু SSP দিলোঁ 850 গ্ৰাম আৰু এইফালে 242 গ্ৰাম আমি MOP দিলোঁ এবিঘা মাটিত নহয় এবিঘা নহয় মানে আমাৰ হেৰিটো গ্ৰাম মানে পুলিটোত দি যাম ঠিক তেনেকৈ বছৰ বাঢ়ি যোৱাৰ লগে লগে তাৰ অনুপাতটো দুগুণ কৰি বাঢ়ি যোৱা যাব আৰু 4 বছৰৰ পৰা একেটা ড'জতে তাৰ পুলিটোৰ সাৰটো দিয়া যাব তাৰপিছতে সাৰটো দিওঁতে আকৌ আমি এটা কথা মন কৰিব লাগিব যে পুলিটোৰ পৰা 15 পৰা 45 চেণ্টিমিটাৰ দূৰত্বত ৰিং বনাব লাগিব খান্দা নহয় মানে ধুনীয়াকৈ পাতলীয়াকৈ কোৰেৰে চাৰিওফালে ৰিং এটা বনাব লাগিব সৰু পুলি হ'লে তাৰ 15 বা 20 চেণ্টিমিটাৰ দূৰত হ'লেও হ'ব ৰিংটো কিন্তু ডাঙৰ পুলি হ'লে 45 চেণ্টিমিটাৰমান দূৰত আমি ৰিংটো খান্দিব লাগিব তাৰপিছতে আহিলে যে পৰিচৰ্যাটো আমি কেনেকৈ কৰিম আমি দেখা পাওঁ যে নেমু টেঙাত কিছুমান অপতৃণ থাকে সেই অপতৃণবিলাক আমি সাধাৰণতে 15 দিনমানৰ মূৰে মূৰে গুচাই চাফা কৰি থাকিব লাগে কিয়নো যদি বেছি দিনলৈ থওঁ তেতিয়া আমি বেছিকৈ মানে চাফা কৰিবলৈ আমাৰ দিগদাৰ হৈ যায় বা নতুবা আমি কেমিকেল স্প্ৰে কৰিবলগীয়া হয় উইডিচাইড স্প্ৰে কৰিবলগীয়া হয় কিন্তু আমি উইডিচাইডলৈ নগৈ যদি খুব কম ইণ্টাৰভেলত অপতৃণবিলাক চাফা কৰি থওঁ তেতিয়া আমাৰ কাৰণে বেছি সুবিধা হয় তাৰোপৰি আমি কিছুমান কৰিব পাৰোঁ যে আমাৰ সেই গছৰ দুটাৰ ভিতৰত যিখিনি মাটি আছে সেই মাটিখিনিত মানে গছ দুটাৰ মাজত মাটিত ক'লা পলিথিন পাৰি দিব পাৰোঁ নতুবা আমি ধান খেৰৰ নৰা এইবিলাক পাৰি দিব পাৰোঁ তেতিয়াও সাধাৰণতে অপতৃণটো নগজে বা কমকৈ হোৱা দেখা যায় তেনেকৈ আমি পৰিত্ৰাণ পাব পাৰোঁ আৰু এটা কথা মন কৰিব লাগিব যে ডিচেম্বৰ জানুৱাৰীত আমি যিবিলাক শুকান ডাল বা বেমাৰী ডাল আছে সেইবিলাক ধুনীয়াকৈ আমি কাটি মানে আঁতৰাই চাফা কৰি ৰাখিব লাগে তাৰপিছতে আৰু আমি এটা চাব লাগিব যে টেঙা গছৰ আমি শ্বেপটো কেনেকৈ দিম আকৃতিকৰণ কেনেকৈ কৰিম কাৰণ সেইটো যিহেতু ফলৰ লগত জড়িত হৈ আছে গতিকে আকৃতিকৰণ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা আমি টেঙা গছজোপাত প্ৰথমতে 50 চেণ্টিমিটাৰমান ওপৰত 3টামান মানে ডাল ৰাখি বাকী ডালবিলাক কাটি দিব লাগিব তাৰপিছত 1 মিটাৰ মানে প্ৰথমতে 50 চেণ্টিমিটাৰ ওপৰত কৰিলোঁ তাৰপিছত 1 মিটাৰৰ ওপৰত যিবিলাক ডাল বা পাত আছে সেইবিলাক এনেকৈ ধৰণে কাটিব লাগিব যাতে গোটেই গছজোপা দেখাত জোপোহা নিচিনা হয় মানে চক্ৰাকাৰ নিচিনা ৰূপ লয় তেনেকৈ ধৰণে কাটি সেইটো মেইনটেইন কৰিব লাগিব তাৰপিছত আৰু এটা আমি খুব যিহেতু গছজোপা আমি লগাইছোঁ গছজোপা লগাওঁতে আমি দেখা পাওঁ কিছুমান পোক পতংগ বা বেমাৰ আজাৰ ইত্যাদি আমাৰ মানে গছজোপাত হোৱা দেখা যায় এতিয়া পোক পতংগৰ ভিতৰত বেছিকৈ সচৰাচৰ দেখা পোক পতংগবিধ হৈছে ট্ৰাংবোৰাৰ মানে মজা খোৱা পোক বুলি কোৱা হয় আৰু এটা হৈছে ছাল খোৱা পোক মানে বাৰ্গ ইটিং কেটাৰপিলাৰ বুলি কোৱা হয় ট্ৰাংবোৰাৰটো হৈছে যে মজা খোৱা পোকটো সেইটোত মানে কি হয় গছজোপাৰ কাণ্ডত পোকটোৱে বিন্ধা কৰি কাণ্ডটোৱেদি সোমাই যায়
সোমাই গৈ তাৰ মজ্জা অংশটো পোকটোৱে খাই পেলায় আৰু খাই পেলোৱাৰ ফলত গছজোপা মৰি যায় আৰু আমি গছজোপা মৰি যায় কিন্তু গছজোপা মৰাৰ আগতে এটা চিমটম দেখা পাওঁ তাৰ পৰা আমি মুগা বৰ্ণৰ এটা জুলীয়া পদাৰ্থ ওলায় সেই বিন্ধাটোৰ পৰা মুগা বৰ্ণৰ জুলীয়া পদাৰ্থ ওলায় আৰু তাৰ পৰা কিছুমান বিন্ধাৰ পৰা পাউডাৰ জাতীয় কিছুমান দেখাই যায় তেতিয়া আমি গম পাওঁ যে এইটো ট্ৰাংবোৰাৰে আক্ৰমণ কৰিছে কিন্তু আমি সিমান দিনলৈকে ৰৈ একচুৱেলি থাকিবই নালাগে যিহেতু ট্ৰাংবোৰাৰ যিটো পোক সেইটো অত্যন্ত মাৰাত্মক হয় তাৰ চিমটমটো হোৱাৰ লগে লগে সি গছজোপা মাৰি পেলায় গছজোপা মানে খুব 2 বছৰ এবছৰতে মৰি যায় সেইকাৰণে সেইটোলৈ আমি নৰখি মানে পোকৰ প্ৰতিৰোধৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব গছজোপাৰ ওপৰলৈকে মানে 1 মিটাৰমান ওপৰলৈকে 2 কেজি চূণ 50 ml ডাইমিথয়েট আৰু 10 লিটাৰ পানী মিলাই লৈ তাত অলপ পৰিমিত পৰিমাণৰ আঠা মিলাই সেই গছজোপাৰ 1 মিটাৰমান ওপৰলৈকে আমি মাৰি দিব লাগিব পেষ্ট কৰি বনাই ওপৰলৈকে মাৰি দিব লাগিব আৰু তেনে কৰিলত সেই পোকটোৰ উপদ্ৰৱটো কম হোৱা দেখা যায় আৰু তাৰ উপৰিও আৰু এটা কৰিব লাগিব যে য'ত পোকটোৱে যিহেতু কাণ্ডত বিন্ধা কৰি ৰাখিছে সেই বিন্ধাবিলাক কটাৰীৰে ভালকৈ চুৰুকি চফা কৰিব লাগিব চফা কৰাৰ পিছত তাঁৰ এডাল লৈ সেই তাঁৰডালে খুচৰি দিব লাগিব খুচৰি লৈ সেই তাঁৰত মানে আমি কপাহ দিয়াম এটা মূৰত কপাহ লৈ সেই কপাহডাল ডাইমিথয়েট নামৰ কেমিকেলটোত ৰাসায়নিক ঔষধৰ বিধত বা নতুবা যিকোনো কেমিকেলত সেই হেৰিটো লৈ বা কেৰাচিন তেলতো ডুবাই লৈ কপাহটো ডুবাই লৈ সেই যিটো বিন্ধা কৰিলে তাৰ ভিতৰত সেইটো আমি ভৰাই দিম তাঁৰডালে খুচি খুচি নি তাৰ ভিতৰত আমি কপাহটো ভৰাই দিলোঁ মানে ঔষধ মিশ্ৰণ কপাহ সৈতে তাৰ ভৰাই দি তাৰ ওপৰত আমি গোবৰ আৰু মাটিৰে দি প্ৰলেপ দি বন্ধ কৰি দিলোঁ আৰু সেই বন্ধ কৰি দিয়াৰ ফলত তেতিয়া পোকটোৱে গৈ তাত সোমাব নোৱাৰে আৰু তেনেকৈ আমি সেই ৰোগটো মানে সেই পোকটোৰ আমি প্ৰতিৰোধ কৰিব পাৰিম আমি পোকটো তাৰপিছত আৰু এটা আহিলে ঠিক তেনেকৈ আমাৰ সেইটো হৈছে যে বাৰ্ক ইটিং কেটাৰপিলাৰ বুলি কয় সেইটো তাৰ প্ৰাদুৰ্ভাৱ দেখা যায় সি কি কৰে গা গছজোপা বা ছালখন খাই পেলায় আৰু বাৰ্ক ইটিং কেটাৰপিলাৰটো প্ৰতিৰোধ কৰিবলৈ ঠিক তেনেকৈ আমি ট্ৰাংবোৰত যেনেকৈ কৈছিলোঁ তেনেকৈ এটা মিশ্ৰণ ওপৰলৈকে 1 মিটাৰলৈকে দিব পৰা যাব আৰু নতুবা আৰু এটা কাম কৰিব পাৰি তাত 2 ml পাৰ লিটাৰত ডাইমেক্ৰন বা ৰোগৰ স্প্ৰে কৰিলে তাৰ প্ৰতিৰোধ আমি কৰিব পৰা যাব প্ৰতিকাৰ কৰিব পৰা যাব আৰু তাৰপিছত টেঙা গছত দেখা আৰু কেইটামান হৈছে বেমাৰ আৰু বেমাৰকেও দেখা পোৱা যায় বেমাৰে যথেষ্ট ক্ষতি কৰে সেই বেমাৰখিনিৰ ভিতৰত এটা হৈছে আপোনাৰ শিপাগেলা বেমাৰ বুলি কোৱা হয় মানে গামোচিছ ৰড বুলি যিটো কোৱা হয় শিপাগেলা বেমাৰত কি হয় শিপাটো গেলি যাবলৈ ধৰে কিন্তু প্ৰথম অৱস্থাত কি হয় গা গছজোপাৰ গুৰিৰ ফালে ক'লা ক'লা দাগ পৰে তাৰপিছত মুগা বৰণৰ দাগ পৰে মানে মুগা বৰ্ণ হৈ যায় মুগা বৰ্ণ হৈ যোৱাৰ পিছত এইটো কিবা মুগা বৰ্ণৰ জুলীয়া আঠা নিচিনা এবিধ ৰস নিঃসৰণ হয় আৰু সেই আঠাটো শুকাই গৈ পিছত কি হয় গছজোপাৰ ছালত মানে বাকলিত লাগি ধৰে টানকৈ লাগি ধৰাৰ ফলত কি হয় বাকলিটো এৰাই যায় আৰু দীঘলীয়াকৈ কেতিয়াবা ফাটি যোৱা দেখা যায় আৰু এই গছজোপাৰ মানে এই বেমাৰবিধ যিটো শিপাগেলা বেমাৰ বুলি কোৱা হয় শিপাগেলা বেমাৰবিধ আক্ৰমণ কৰাৰ ফলত গছজোপা আকৌ মৰি যায় গতিকে আমি তাৰ প্ৰতিৰোধৰ কাৰণে 100 গ্ৰাম চূণ আৰু 100 গ্ৰাম টুটীয়া মানে 100 গ্ৰাম কপাৰ ছালফেট বৰ্ডিউক্স পেষ্ট বুলি কৈ যিটো কোৱা হয় সেইটো আমি মানে সেইটোকে বৰ্ডিউক্স পেষ্ট বুলি কোৱা হয় আমি চূণ টুটীয়া দি পানীত মিহলাই আমি সেইটো এপ্লাই কৰিব লাগিব তাৰ ওপৰত এপ্লাই কৰিলে তাৰ পৰা আমি প্ৰতিৰোধ মানে পোৱা যায় তাৰপিছতে আৰু এটা আহিলে যে বেমাৰ হৈছে যে টুইক ব্লাইটটো বেমাৰটো ঠিক তেনেকৈ সেইটো প্ৰথমতে কি হয় গছৰ কুমলীয়া অংশত গছজোপা আক্ৰান্ত কৰে তাৰপিছত কুমলীয়া অংশটো শুকাই যায় মৰহি যাবলৈ ধৰে আৰু ওপৰৰ পৰা গছজোপা ক্ৰমান্বয়ে মৰি আহিবলৈ ধৰে কুমলীয়া গছজোপাই সেইজোপা মৰি অহাৰ ফলত গোটেই গছজোপাৰ আমি উৎপাদন শক্তিটো কমি যায় ইয়াতো ঠিক তেনেকৈ আমি মানে ডিচেম্বৰ জানুৱাৰীতে যিখিনি বেমাৰী আক্ৰান্ত ডালবোৰ আমি কাটি দিব লাগে বা জ্বলাই দিব লাগে জ্বলাই পেলাই দিব লাগে প্ৰতিৰোধৰ কাৰণে আৰু ঠিক তেনেকৈ আমি যেনেকৈ বৰ্ডিউক্স পেষ্ট এপ্লাই কৰিছিলোঁ ঠিক তেনেকৈ বৰ্ডিউক্স পেষ্ট এপ্লাই কৰিলে আমি ইয়াৰ পৰা মানে প্ৰতিৰোধ কৰিব পৰা যায় আৰু তাৰ উপৰিও আমি যদি
কাৰ্বেণ্ডেজিম মানে কাৰ্বেণ্ডেজিম 2 ml পাৰ লিটাৰ আৰু এপ্লাই কৰাৰ পিছত দুবাৰকৈ কপাৰ অক্সিক্লৰাইড 3 ml পাৰ লিটাৰ 15 দিনৰ ইণ্টাৰভেলত যদি আমি এই মানে এমাহত দুবাৰকৈ যদি এপ্লাই কৰোঁ তেতিয়া সেই যিটো ডাল জয় পৰা টুইক ব্লাইট বুলি কোৱা হয় সেই ৰোগবিধৰ পৰা আমি মানে প্ৰতিকাৰ পাব পাৰোঁ। তাৰ পিছতে আৰু এটা বেমাৰ হৈছে যে সেইটো বেমাৰ হৈছে চাইট্ৰাছ কেংকাৰ বুলি কোৱা হয়। চাইট্ৰাছ কেংকাৰ বেমাৰটো হ'লে কি হয় গছজোপা নেমুটোত সাধাৰণতে মানে মুগা বৰণীয়া ডাঠ খহুৰ নিচিনা এটা হেৰি স্পট এনেকুৱা নিচিনা দেখা পোৱা যায় মুগা বৰণীয়া ৰস কমি যায় ৰস কমি যায় আৰু মানে এনেকুৱা হুপুকা মুগা বৰণীয়া বজাৰত দামো পোৱা নাযায় দাম পোৱা নাযায় তেনেকুৱা ধৰণৰ দেখা পোৱা যায় আৰু সেইটো কাৰণে আমি মানে যিটো প্ৰতিৰোধৰ কাৰণে আমি কপাৰ অক্সিক্লৰাইড আমি এপ্লাই কৰিব পাৰোঁ কপাৰ অক্সিক্লৰাইড 3 ml পাৰ লিটাৰকৈ নতুবা তাৰপিছত আমি ষ্ট্ৰেপ্টোচাইক্লিন বুলি কোৱা হয় সেইটো এপ্লাই কৰিলে তাৰ পৰা আমি প্ৰতিৰোধ কৰিব পৰা যায়। আপুনি আমাক ক'ব নেকি নেমু টেঙা ৰোৱাৰ পৰা কিমান দিনৰ ভিতৰত লাগে বাৰু? সাধাৰণতে এইটো 3 বছৰৰ পিছতে লাগে কিছুমান গছ 2.5 বছৰ পিছতো লাগে যদি খুব কমকৈ লাগে কিন্তু 3 বছৰৰ পিছৰ পৰা লাগিব আৰম্ভ কৰে। হয় আৰু নেমু টেঙা সাধাৰণতে কেতিয়াবা নেমু টেঙা দেখা যায় যে 12 মাহে লাগে কিছুমান নেমু টেঙা আকৌ এটা নিৰ্দিষ্ট সময়ত লাগে নে 12 মাহে লাগি থাকে? হয় আচলতে নেমু টেঙাৰ যিটো মানে ফুল হয় ফ্লাৱাৰিং ছিজনটো হৈছে বছৰত দুবাৰ হয়। এটা হৈছে যে ফেব্ৰুৱাৰী মাৰ্চত ফুল হয় আৰু গছজোপা তেতিয়া পুৰঠ হ'ব নেমুটো পুৰঠ হ'ব তেতিয়া জুন জুলাইত আৰু সেই একেটা বছৰতে ছেপ্টেম্বৰ অক্টোবৰটো ফুল লাগিব। ছেপ্টেম্বৰ অক্টোবৰ যিটো ফুল লাগিব সেই ছিজনটো তেতিয়া ডিচেম্বৰ জানুৱাৰীত আমি নেমুটো ছিঙিব পাৰোঁ আৰু যিটো আপোনাৰ মানে ফেব্ৰুৱাৰী মাৰ্চত ফুল লাগিব সেইটো আমি জুন জুলাইত ছিঙিব পাৰোঁ আৰু জুন জুলাইত যদিও আমাৰ পুৰঠ হয় সম্পূৰ্ণ পুৰঠ হয় খাব পৰা হয় কিন্তু বজাৰত দেখিবলৈ পোৱা যায় যে তাৰ আগতে আমি নেমুবিলাক ছিঙি আনি মানে বজাৰত বিক্ৰী কৰা যায়। হয় হয় আৰু এটা কথা থাকে যে নেমু টেঙাৰ কেতিয়াবা তলখন বহুতে কয় বহুতো আপোনালোকৰ দৰে বিজ্ঞানীয়ে কয় যে নেমু টেঙাৰ শিপা বহুত ওপৰত থাকে গতিকে কোৰ মাৰোঁতে সাৱধান হ'ব লাগে এইটো কওকচোন। হয় সেইটো খুব ইম্পৰ্টেণ্ট কথা যে শিপাটো মানে ওপৰতে থাকে গতিকে কি হয় কোৰটো মাৰোঁতে একদম পাতলীয়াকৈ মাৰিব লাগিব যাতে পাতলীয়াকৈ মাৰোঁতে এনেকৈ হেৰি কৰিব লাগিব চাব লাগিব যাতে নেমু টেঙাৰ শিপাডাল কোনো অনিষ্ট নহয়। যদি শিপাডালত অনিষ্ট হয় তেতিয়া শিপাডালত আকৌ বেমাৰ হোৱাৰ খুবেই চান্স থাকে। হয় আৰু আমি সকলো কৃষকৰ পথাৰত পানীৰ যোগানৰ অভাৱ গতিকে আমি খৰালিৰ দিনত মেটেকা দি বা কলগছৰ টুকুৰা দি পাৰোঁ নেকি? হয় সেইটো পাৰে নিশ্চয় কৰিব পাৰে। আমি পানী যিটো মেটেকা বুলি কোৱা হয় মেটেকা দি কৰিব পৰা যায় নতুবা আপোনাৰ কলগছৰ হেৰিও দিব পৰা যায় নতুবা আপোনাৰ যিটো পলিথিন মানে মালচিং বুলি কোৱা হয় মালচিং ধৰি থ'লেও আপোনাৰ টেম্পাৰেচাৰ নিয়ন্ত্ৰণৰ লগে লগে এটা মইশ্চাৰো মেইনটেইন কৰা হয় মানে পানীৰ যিটো শীতলতা সেইটো মেইনটেইন কৰা হয়। তাৰোপৰিও আমি পানীটো পাতলীয়াকৈ পানী আমি ছটিয়াবও পাৰোঁ যদি খুব খৰাং দিনত। আৰু এটা কথা মন কৰিব লাগিব যে পানীৰ কথাটো খৰাং দিনত যেতিয়া পানী নাইকিয়া হ'ব তেতিয়া আমি পাতলীয়াকৈ যেনেকৈ দিব লাগে ঠিক তেনেকৈ বাৰিষা দিনত যাতে নেমুটোৰ তলত যাতে পানীখিনি জমা হৈ নাথাকে সেইটো আমি মন কৰিব লাগিব। পানীটো জমাটো যাতে হৈ নাথাকে তাৰ কাৰণে আমি ড্ৰেইনেজ ছিষ্টেম কৰিব লাগে। ড্ৰেইনেজ খান্দি মানে মাজত মানে ধুনীয়াকৈ সৰু এনেকুৱা যিটো সৰু অকণমানি খাল নহয় ড্ৰেইনেজ যিটো ড্ৰেইনেজ ছিষ্টেম কৰিব লাগে। হয় এঢলীয়া মাটি হ'লে ভাল হয়। হয় হয় ওখ হ'ব লাগে মাটিটো আৰু বালিচহীয়া হ'ব লাগে লগতে সাৰুৱা মাটি হ'ব লাগে। এই সুযোগতে আপোনাৰ ফোন নম্বৰটো ক'ব নেকি আমাৰ দৰ্শকে যাতে আপোনাৰ লগত যোগাযোগ কৰিব পাৰে? হয় মোৰ ফোন নম্বৰটো হৈছে 7086007976। হয় গতিকে আৰু নেমু টেঙাৰ এই ফোন নম্বৰত যোগাযোগ কৰিলে আপুনি হয়তো দুটা পৰামৰ্শ দিব পাৰিব। লগতে বৰ্তমান সময়ত নেমু টেঙাৰ হালি 20-25 টকা পৰা 30 টকা হৈছে আৰু বাহিৰলৈও যায় বুলি কৈছে আপুনি। হয় 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 বৰ্তমান প্ৰেক্ষাপটত আমি দেখিছোঁ যে আমাৰ অসমৰ বজাৰত নেমু টেঙাৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। আমাৰ নেমু টেঙাৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণটো মানে এটা হৈছে সময়টো অফ ছিজন মই কৈছিলোঁৱেই যে আমাৰ মানে ছিঙোতে যেতিয়া পুৰঠ হয় সেইটো জুন জুলাইত হয় আৰু এবাৰ ডিচেম্বৰ জানুৱাৰী তেনেকুৱাত হয় কিন্তু আমাৰ এতিয়া এই জুন জুলাই যেতিয়া পুৰঠ হয় কিন্তু এই সময়কণত এপ্ৰিল মাহত সেইকাৰণে নেমু টেঙাৰ যিমানকৈ এভেইলেবল হ'ব লাগিছিলে বা সুলভ নহয় সেইকাৰণে এতিয়া দামটো যথেষ্ট বাঢ়ি গৈছে
তাৰ উপৰিও আমাৰ নেমু টেঙা হৈছে যিটো অসমৰ নেমু টেঙা, থলুৱা নেমু টেঙা, মানে গুটিবিহীন কাজি নেমু বুলি কয়, সেইটো অত্যন্ত ৰসাল আৰু সুগন্ধিযুক্ত আৰু লগতে ই অতি গুণগতভাৱে মানে উন্নত মানদণ্ডৰ। সেইকাৰণে ইয়াৰ চাহিদাটো যথেষ্ট বৃদ্ধি পোৱা গৈছে। ইয়াত ভিটামিন চি বা খাদ্যপ্ৰাণ, ফাইবাৰ বা আপোনাৰ ছডিয়াম ইত্যাদি থকাৰ উপৰিও ঔষধি গুণো থাকে। গতিকে ইয়াৰ চাহিদাটো বৃদ্ধি পাইছে। আমাৰ অকল অসমতে নহয়, অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যলৈ পঠোৱা হৈছে। তাৰ লগতে বিদেশত যেনেকৈ লণ্ডন বা ডুবাইলৈও এই মানে অসমীয়া নেমুটো আমাৰ পঠোৱা হৈছে। তাতো আমাৰ চাহিদা বৃদ্ধি হৈছে, যিটোৰ কাৰণে আমাৰ দামটো যথেষ্ট বাঢ়ি গৈছে। ধন্যবাদ। আজি আপুনি আমাৰ দৰ্শকৰ কাৰণে ভালেমান তথ্য আগবঢ়ালে। আপোনালৈ আমাৰ চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। হয়, ধন্যবাদ। আজিৰ খণ্ডত নেমু টেঙাৰ কৃষি প্ৰণালীৰ বিষয়ে কিছু কথা অৱগত কৰিলে শ্বিলঙী আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ ভূমি বিজ্ঞানী ডক্টৰ অৰুণিমা গগৈয়ে। দৰ্শকসকল, আজিৰ খণ্ডৰ পৰা বিদায় লৈছোঁ। চেনেলটি ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ।